সকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এইটো মোৰ দ্বিতীয় ভিডিঅ' হয়। মই বৰ্তমান গৈ আছোঁ অসমৰ প্ৰথমখন হৰ্টিকালচাৰ ইউনিভাৰ্চিটিলৈ। লগতে আপোনালোকক সম্পূৰ্ণকৈ হৰ্টিকালচাৰ ইউনিভাৰ্চিটিখন দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। মই বৰ্তমান উপস্থিত হৈছোঁ অসমৰ প্ৰথমখন হৰ্টিকালচাৰ ইউনিভাৰ্চিটি। লগতে এইখন উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন হৰ্টিকালচাৰ ইউনিভাৰ্চিটি হয়। এতিয়া আপোনালোকক মই দেখুৱাব ওলাইছোঁ আমাৰ অসমৰ প্ৰথমখন হৰ্টিকালচাৰ ইউনিভাৰ্চিটি। আপোনালোকে দেখিবলৈ পাইছে এইখন আমাৰ অসমৰ প্ৰথমখন হৰ্টিকালচাৰ ইউনিভাৰ্চিটি। এইটো ভৱন হৈছে প্ৰশাসনিক ভৱন। এই গোটেই ইউনিভাৰ্চিটিখনৰে মূল ভৱন এইটো। লগতে আপোনালোকক সকলো দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। ইয়াৰ মানে এইখন কলেজত কি কি সুবিধা আছে সকলো আমি জনাম। ভৱন হৈছে পুথিভঁৰাল আৰু পৰীক্ষাগৃহ। এইখন ইউনিভাৰ্চিটিৰ এটা মূল অন্যতম ভৱন। লগতে এইটো মানে সকলো পৰীক্ষা ইয়াতে অনুষ্ঠিত কৰিব। ইউনিভাৰ্চিটিৰ যিবিলাক পৰীক্ষা আছে। লগতে এইখন ইউনিভাৰ্চিটি ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হ'ব বুলি শুনিছোঁ বিশেষ সূত্ৰৰ পৰা। আপোনালোকে আৰু বিভিন্ন ভৱন আছে, আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এইখন মহাবিদ্যালয় প্ৰায় 700 বিঘাৰো অধিক মাটিত আগুৰি আছে। এইখন নলবাৰী জিলাতে আছে, লক্ষীপুৰ গাঁৱত। আপোনালোকে দেখিবলৈ পাইছে এইখন মহাবিদ্যালয়ৰে মানে ক্ষিপ্ৰ গতিত কাম চলি আছে। এইখন মহাবিদ্যালয়ৰে মানে ভিতৰ ভাগৰ মানে ৰাস্তাসমূহ মানে নতুনকৈ বনাই থকা হৈছে। মানে আপোনালোকক কৈছোঁ যে এইখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় মানে দুয়োটা মানে মোৰ কনফিউজন লাগি আছে। এইখন মহাবিদ্যালয় কিন্তু মূল যোনখন গেটখনত আছে তাত কিন্তু ইউনিভাৰ্চিটি বুলি লেখা আছিলে, আৰু কিছুমানে এইখন মহাবিদ্যালয় কয়। যা নহওক মানে যিহেতু ইয়াত মানে বিশ্ববিদ্যালয় কৰ্চসমূহ ইয়াতে আছে, সেইকাৰণে বিশ্ববিদ্যালয় বুলিয়ে কৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে এইখন ইউনিভাৰ্চিটিৰে এইটো মানে বইজ হোষ্টেল। মানে ইয়াত ফেব্ৰুৱাৰীৰ পৰা মানে ইয়াত ল'ৰাসমূহ থকাৰ বাবে ইয়াৰ সুব্যৱস্থা কৰা হৈছে। এইটো বইজ হোষ্টেলৰ সন্মুখৰ ভৱন হয়। মানে অতি সুন্দৰকৈ মানে নিৰ্মাণ কৰিছে। সন্মুখত গছ গছনি ৰোপণ কৰা হৈছে। মানে অতি সোনকালে ইয়াত মানে ল'ৰা ছোৱালীসমূহ থাকিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ পৰা ইয়াত মানে থাকিবৰ বাবে মানে প্ৰস্তুতি চলোৱা হৈছে। এইটো বইজ হোষ্টেলৰ সন্মুখ ভাগ হয়। আপোনালোকে দেখিবলৈ পাইছে আগফাল কোনটো পিছফাল ধৰিব নোৱাৰি, মানে ইমান ধুনীয়াকৈ মানে সজাইছে। এতিয়া আমি আপোনালোকক গাৰ্লছ হোষ্টেলটো দেখুৱাবলৈ ওলাইছোঁ। আপোনালোকে চাই থাকক। মই বৰ্তমান গাৰ্লছ হোষ্টেলত আহি উপস্থিত হ'লোঁ। মই আপোনালোকক আজি ভালদৰে দেখুৱাব নোৱাৰিলোঁ, কাৰণ আজি মই ৰবিবাৰে উপস্থিত হ'লোঁ। ভিতৰৰ ৰুমসমূহ মই দেখুৱাব পৰা নাই, তাৰ বাবে মই দুখিত। আপোনালোকে চাওক ভিডিঅ'টো। এইটো হৈছে গাৰ্লছ হোষ্টেলৰ মূল চৌহদটো। বইজ হোষ্টেলৰ দৰে একে দেখাত, একে ডিজাইনতে মানে তৈয়াৰ কৰি উলিয়াইছে। ইয়াৰ সন্মুখৰ কাম এতিয়ালৈকে শেষ হোৱাই নাই, কাম কৰি আছে। আপোনালোকে চাব পাৰে। হোষ্টেলত কমেও 500 জন ছাত্ৰী থাকিব পাৰিব। ইমান ডাঙৰকৈ সজাইছে। ইয়াত খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। ওপৰত আপোনালোকে পানীৰ টেংকি দেখিবলৈ পাইছে অলপকৈ। ইয়াত সকলো ব্যৱস্থা হৈ গৈছে। বিদ্যুতৰ ব্যৱস্থা 100% কমপ্লিট হৈছে। প্ৰায় মানে সন্মুখৰ ভাগখণ্ডহে ইয়াৰ কমপ্লিট হোৱা নাই। আপোনালোকে অলপ আগতে দেখা পাইছে নিশ্চয়। প্ৰায় 3 বিঘাৰ এলেকাৰ হ'ব এইটো গাৰ্লছ হোষ্টেল। মই বৰ্তমান গাৰ্লছ হোষ্টেলৰ পৰা আহি আছোঁ। আপোনালোকক এটা কথা জনাবলৈ ওলাইছোঁ যে এইখন মহাবিদ্যালয়ত 2014 চনত আধাৰশিলা স্থাপন কৰিছিল। আধাৰশিলা স্থাপন কৰিবলৈ আহিছিল প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া। তেখেতৰ প্ৰচেষ্টাতে এইখন বিশ্ববিদ্যালয় জীৱন্ত ৰূপ পাইছে। তেখেতক মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। কাৰণ এনেকুৱা এটা পিছপৰা অঞ্চলত ইমান ডাঙৰ এখন শিক্ষানুষ্ঠান গঢ়ি তোলাৰ বাবে। আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে প্ৰশাসনিক ভৱনৰ মূল ভিতৰ ভাগ। ভিতৰলৈ সোমাব পৰা নাই, কাৰণ ইয়াত
আজি ৰবিবাৰ সকলো মানে বন্ধ হৈ আছে, আপোনালোক বাহিৰৰ পৰা দেখুৱাইছোঁ। এই দুটা পথ হৈছে বিশ্ববিদ্যালয়লৈ অহাৰ মূল প্ৰৱেশ পথ। এতিয়ালৈকে মানে সুন্দৰকৈ মানে বনাই থকা হৈছে, যিহেতু মানে ফেব্ৰুৱাৰীৰ পৰা ক্লাছ আৰম্ভ হ'বই, আপোনালোকে গমেই পাইছে। মানে সেইকাৰণে মানে অলপ খৰধৰকৈ মানে কামবিলাক কৰিব আৰম্ভ কৰিছে। এইটো বিল্ডিং আপোনালোকে দেখিবলৈ পাইছে, আৰু নিৰ্মাণ কৰি থকা হৈছে। মানে এইটো খৰতকীয়াকৈ মানে নিৰ্মাণ কৰি থকা হৈছে। মানে ইয়াত মানে জানিব পৰা মতে ইয়াত মানে কেণ্টিনৰ ব্যৱস্থা কৰিব নিশ্চয় এটা বিল্ডিঙত, বাকী আনটো বিল্ডিঙত কি কৰি নাজানো। মানে আপোনালোকক এটা কথা মানে জনাব বিচাৰিছোঁ যে ইয়াত মানে ভিডিঅ' কৰিবলৈ আহিলে মানে আগতীয়াকৈ মানে পাৰ্মিশ্যন ল'ব লাগে। মানে মই মানে পাৰ্মিশ্যন লৈ আহিছোঁ, কিন্তু আজি মানে ভালদৰে দেখুৱাব নোৱাৰিলোঁ। মানে যিহেতু আজি ৰবিবাৰ আছে, সকলো ৰুম বন্ধ হৈ আছে। আপোনালোকে শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহি থকা দিনকেইটা সকলোৰে ভাল হওক।